তো হেল্ল' মিত্ৰ একবাৰতো লগে নাপালোঁ জুবিন দাক তো লাষ্টৰ বাৰৰ কাৰণে একবাৰ চাব যায় আছোঁ ফল যায় আৰু পুৰা পৰিৱেশ নিস্তব্ধ হৈ গৈছে ৰাস্তাত খালী খালী হৈ গৈছে সেনেকৈ আমি যাই আছোঁ এতিয়া ধুনীয়াকৈ ফলৰ যাই লওঁ চাই লওঁ লগ পাওঁ নে নাপাওঁ দাদা ক্লাছ কৰাৰ কাৰণে আৰু ইফালে আহি পালোঁ ভিৰ জামৰ মাজত আমি ষ্টেডিয়াম গেটৰ লাগি তাৰপিছত ভিতৰত সোমাই যাওঁ কিন্তু এতিয়ালৈকে আহি পোৱা নাই জুবিন দাৰ গাড়ীখন কেমেৰাৰ জৰিয়তে দেখাই আছে ৰাস্তাৰে আহি আছে জুবিনদাৰ গাড়ীখন ফাইনেলি মানে 2-3 ঘণ্টা ৰখাৰ পিছত গাড়ীখন আহি আছে ৰাস্তা দি তো তাৰে ৱেইট কৰি আছোঁ আমি এতিয়া বৰ্তমান মানুহৰ ভিৰ চাওক না গাইছে এনেকুৱা ভিৰ হয়তো এতিয়া জীৱনত দেখা নাপাইছিল আজি 5 তাৰিখে 6টা বজাৰ লাইভ আৰু কিছু সময়ৰ পিছতে আপোনালোকৰ অতি মৰমৰ জনপ্ৰিয় জুবিন গাৰ্গৰ ইয়াত আহি উপস্থিত হ'বহি আপোনালোকে বিনম্ৰ অনুৰোধ আপোনালোকে যেনেদৰে এয়াই হ'ল আমাৰ জুবিন দা এয়াই হ'ল মানুহৰ মৰম জুবিন দাৰ মৰম চব কুচ চাওক মানুহৰ সময় দলে গলে ভাঙি আহিছে চাওক না জুবিন দাৰ একবাৰ আশীৰ্বাদ ল'বৰ কাৰণে জুবিন দা নাচ বৰাৰ কাৰণে চাবৰ কাৰণে দৰ্শন কৰোঁ যিমান নিয়ম শৃংখলা এতিয়া কথা কৈ আছে মানে আগৰ পৰা নিয়ম শৃংখলাবিলাক মানে সিহঁতে বজাই ৰখা নাই কেনেকৈ বজাই ৰাখিব এতিয়া ঠেলা হেঁচাৰ মাজেৰে পাৰ হৈ যাব লগা হৈছে আমি মানুহবিলাক বহুত কষ্ট হৈছে এনেকৈ নহয় বহুত টাইম পোৱাৰ পিছতো প্ৰশাসনে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে কিন্তু ভাগ্য ভাল জুবিন দাক আমি ওচৰৰ পৰা চাই আহিলোঁ কিন্তু ভিডিঅ' কৰিব বা ফটো কৰিব নাপালোঁ চাওক না পানী পূৰা ভৰ্তি গৈছে মানুহৰ ঠেলা হেঁচাৰ কাৰণে ভিডিঅ' বা ফটো নকৰিলোঁ কাৰণ মানে তাৰ ভিতৰত যদি মোবাইল বা কিবা পৰি যায় বহুত বেয়া হৈ যাব তো সেইকাৰণে আৰু কি ক'ম আৰু জুবিন দাৰ আত্মাৰ সদগতিৰ কাৰণে কামনা কৰিলোঁ আৰু আজি এইখিনি আছিল